आथिखालाव जों संसारा कोने चलाय আছে কোনোবা আছে কৈলাশ जोंना एमपि रोनगोरा बिथां सारा मा फोरमायदों नायग्रोबानो जाबाय बेजों लोगोसे इलेक्ट्रिसिटी बिल बा कारेन्ट माखौ लानानै मा फोरमायदों नोंथांमोना होनो थांगासिनो दं সংসাरा কোনে চলায় আছে কোনোবা আছে কৈলাশ চুৰ কোনোবা আছে গৰু চুৰ কোনোবা আছে ছাগলী চুৰ কোনোবা আছে কাঠ চুৰ কোনোবা আছে সাপত চুৰ যেটো স্মার্ট মিটার গুজরাটত বেন হ'ব পাৰে কিন্তু অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে যাৰ দোকান এক মাহ পৰা বন্ধ আছে তাৰ ঘৰ 3000 টকা বিল এই স্মার্ট মিটাৰটো এমএলএ ঘৰত এটা পৰীক্ষা কৰাৰ কথা আছিল মিনিষ্টাৰ মুখ্যমন্ত্ৰী ঘৰত পৰীক্ষা কৰাৰ কথা আছিল ইয়াৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছিল ইণ্ডাষ্ট্ৰি বিলাকৰ পৰীক্ষা কৰাৰ কথা আছিল ৰাইজৰ ওপৰত কন্যাস বন্ধ কৰক অসমক নিৰ্বাহ তেখেতসকল এচি ৰুমত থাকিব ঘৰত ডাঙৰ ডাঙৰ ডিজি লগাব আৰু আমাৰ গাঁৱৰ মানুহবোৰ আমাৰ জনতাই কি কৰিব একদিন বতা বৰষুণ দিলে 16 দিনলৈকে আন্ধাৰত থাকিব ৰাইজৰ ওপৰত কন্যাস বন্ধ কৰক ৰাইজৰ ওপৰত কন্যাস বন্ধ কৰক সংসাৰা কোনে চলাই আছে কোনোবা আছে কৈলাশ চুৰ কোনোবা আছে গৰু চুৰ কোনোবা আছে ছাগলী চুৰ কোনোবা আছে কাঠ চুৰ কোনোবা আছে সাপত চুৰ যেতিয়া চুৰে যেতিয়া অসম চৰকাৰ কেবিনেটখন চলাই আছে তাততো এনে ধৰণৰ ঘটনাবোৰ ঘটিবই আজি আচৰিত পাব যাৰ দোকান এক মাহ পৰা বন্ধ আছে তাৰ ঘৰত 3000 টকা বিল যোনে প্ৰত্যেক দিনে বিল দি আছে যাৰ ঘৰত বিল আহিব লাগে 700 টকা তাৰ ঘৰত এতিয়া আহিছে 2200 টকা গতিকে এবোৰ কি হৈছে এই গোটেই জনতাৰ পইচা লৈ গৈ মেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বৰমুৰীয়া সকল তেখেতৰ কাষে পাখে থকা সকল এই কেবিনেট মন্ত্ৰী সভাত থকা সকলে কি কৈছে আমাৰ জনতাৰ ঘৰৰ পইচাবোৰ লৈ গৈ মেলি নিজৰ ঘৰত এচি লগাবৰ ব্যৱস্থা কৰিছে তেখেতসকল এচি ৰুমত থাকিব ঘৰত ডাঙৰ ডাঙৰ ডিজি লগাব আৰু আমাৰ গাঁৱৰ মানুহবোৰ আমাৰ জনতাই কি কৰিব একদিন বতা বৰষুণ দিলে 16 দিনলৈকে আন্ধাৰত থাকিব এদিন বোলে স্মাৰ্ট মিটাৰ নামে ৰিচাৰ্জ নকৰে 400 টকা 500 টকা ফাইন এই নিয়মবোৰ দলিয়াই দিয়া হ'ব আমি বাৰম্বাৰ কৈছো যিগৰাকী শক্তি মন্ত্ৰীগৰাকী আছে তেখেতসকলক প্ৰশ্ন কৰিছো আপোনাক চ্যালেঞ্জ কৰিছো আপুনি এবাৰ গাঁৱে গাঁৱে গৈ মানুহবোৰৰ মত লওক মানুহবোৰে সঁচাকে ভাল পাইছে নে বেয়া পাইছে এবাৰ মানুহবোৰৰ মাজত সাৰ্ভে কৰক অন্ধ ভক্তসকলক পৃথিৱীৰ পৰা উলাই মেলে তেখেতে যেতিয়া সহজ সৰল প্ৰকৃতৰে খাটি খোৱা মানুহবোৰৰ মাজত গৈ তেওঁলোকে যেতিয়া পঞ্জীয়ন কৰিব সাৰ্ভে কৰিব তেতিয়া তেখেতে গম পাব যে স্মাৰ্ট মিটাৰৰ নামত কিমান লুণ্ঠন চলি আছে স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে মানুহবোৰক কেনেকৈ আবুৱা ভৰা কথাবোৰ কৈ মেলি মানুহবোৰক কেনেকৈ ভয় ভাবুকি খুৱাই মেলি জবৰদস্তে স্মাৰ্ট মিটাৰ ঘৰত ওলমাই থৈ দিয়া আছে গতিকে স্মাৰ্ট মিটাৰ খুলি লৈ যাব লাগিব নহলে আকৌ আমি স্মাৰ্ট বনি যাম আমি এনেকৈ স্মাৰ্ট বনি যাম যে ঘৰৰ স্মাৰ্ট মিটাৰ খুলি মেলে আমি এপিডিএছৰ কাৰ্যালয় দলিয়াই দিম গতিকে আমি তেনেধৰণে যদি স্মাৰ্ট হ'বলগীয়া হয় পৰিস্থিতি বেয়া হ'ব যি মানুহবোৰে স্মাৰ্ট বুদ্ধি দেখাই মেলি গাঁৱৰ মানুহক আবুৱা ভৰা কথা কৈ মেলি জবৰদস্তি এপিডিএছ কি কয় স্মাৰ্ট মিটাৰ লগাবলৈ যাব নিৰ্দেশ শুনে তাৰ লগত কিন্তু মুখামুখি যুদ্ধ হ'ব তাৰ লগত মুখামুখি সংঘাত হ'ব এই কথা আমি বাৰম্বাৰ কৈছো আৰু গতিকে এপিডিএছৰ সংস্কাৰ না আনে নিজৰ মাজত তেতিয়া তেখেতসকলে কাৰ্যালয়খন তালা মাৰি দি তলাবন্দী কৰি থকাটো উচিত গতিকে তেখেতসকলে সংস্কাৰ আনক অন্যথা গাঁৱলৈ যাবলৈ বাদ দিয়ক মানুহবোৰক যেতিয়া হাত ফেল হ'ব চাই থাকিব অলপ দিন পাছত আমি এপিডিএছৰ কাৰ্যালয়ত বিৰুদ্ধে আমি থানায় চাই থাকিব সিহঁতৰ পৰা মাৰ্ডাৰ কেছ দিবলৈ বাধ্য হ'ম সিহঁতে মানুহবোৰ হাত ফেল কৰাবলৈ বাকী আছে এতিয়া মেডিকেল যাবলৈ ধৰিছে এতিয়া হাত ফেল কৰি মানুহ মৰিয়া বিচাৰি আছে গতিকে অসমৰ বিদ্যুৎ বিভাগ পাৱাৰ মিনিষ্টাৰ এতিয়া পাৱাৰ চিষ্টেম এতিয়া সম্পূৰ্ণকে আইচিইউত ভৰ্তি হৈ আছে আৰু ভেন্টিলেটৰত জীয়াই আছে যেনেকৈ ভেন্টিলেটৰ খুলি দিব তেওঁলোকে মৰি যাব গতিকে তেনেকৈ এটা অৱস্থা আজি অসমৰ বিদ্যুৎ বিভাগ হৈছে গতিকে এই বিদ্যুৎ বিভাগৰ সংস্কাৰ না আনে চাই থাকিব ক'ত উৰি গুচি যাব যেটো স্মাৰ্ট মিটাৰ গুজৰাটত বেন হ'ব পাৰে সেইটো অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে আৰু অসমৰ ৰাইজে এই যেটো স্মাৰ্ট মিটাৰৰ কাণ্ড কাৰখানাবিলাকত মধুসূদন দেখিছে অলপতে 20 মিনিটৰ কাৰণে আমাৰ যেটো চাৰ্কুল অফিচত বহিলো 23 তাৰিখে 30,000 টকা তেওঁলোকে এই স্মাৰ্ট মিটাৰ বিল পৰিশোধ কৰিছে 23 তাৰিখে যোৱা মাহৰ 23 তাৰিখে মই কৈছো এই আগষ্টৰ 23 তাৰিখৰ কথা চাৰ্কুল অফিচত ছাৰ সুধিছো যে তাত চলা নাই ফেন চলা নাই কাৰেণ্ট কাটি দিছে মোৰ চকুৰ সন্মুখত ইয়াৰ বিদ্যুৎ বিভাগলৈকে ফোন কৰিছে একদম দায়িত্ব সহকাৰে কৈছো এই বিদ্যুৎ অফিচাৰলৈ ফোন কৰি তেওঁলোকে কিবা কৰি বিদ্যুৎটো অলপ আগে এই আধা ঘণ্টা আগে বিদ্যুৎটো পাইছে 23 তাৰিখে 30,000 টকা পৰিশোধ কৰাৰ পিছত মাইনাছ লাগি আছে কেনেকে এই কথা কাণ্ডবিলাক হৈছে এতিয়া কথাটো হৈছিলে অসমত বিদ্যুৎৰ যেটো স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰটো এমএলএ ঘৰত এটা পৰীক্ষা কৰাৰ কথা আছিল মিনিষ্টাৰ মুখ্যমন্ত্ৰী ঘৰত পৰীক্ষা কৰাৰ কথা আছিল ইয়াৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছিল ইণ্ডাষ্ট্ৰি বিলাকত পৰীক্ষা কৰাৰ কথা আছিল ইয়াৰ যিবিলাক চৰকাৰী কাৰ্যালয় আছে চৰকাৰী কাৰ্যালয়বিলাকত
তেওঁলোকে পৰীক্ষামূলক লগোৱা কথা বতৰাবিলাক আছিলে গ্ৰাম্য মানুহখিনিক সাধাৰণ সহজ মানুহখিনিক খাটি খোৱা চহৰীয়া হওক গ্ৰাম্য হওক এই মানুহখিনি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ প্ৰথম অৱস্থাত লগোৱা কথা নাছিলে কেৱল জেনাছ কোম্পানী আৰু আদানী ধনী কৰিবৰ কাৰণে তেওঁলোকে আহিব লগা ইলেকশ্যনত আৰু পইচা পাতি ঘটিবৰ কাৰণে পূৰ্বৰ ইলেকশ্যনত লোৱা পইচাবিলাক কেনেকে উলিয়াই দিব পাৰি এই কথা বতৰাবিলাকৰ কাৰণে তেওঁলোকে ইয়াতে ঘৰে ঘৰে এই স্মাৰ্ট মিটাৰ লগোৱা কাৰবাৰবিলাক কৰিছে এতিয়া আমাৰ কথা হ'ল এই যে যিটো বিদ্যুৎ বিভাগৰ অফিচ মাৰ্ঘেৰিটা ইয়াত স্মাৰ্ট মিটাৰ আছে নে আমাৰ সন্দেহ আছে ইয়াত অফিচাৰ আহিব লাগিব জবাব দিবৰ কাৰণে আমি সুধিম যে আপোনালোকৰ ইয়াত স্মাৰ্ট মিটাৰ আজি তাৰিখত লগোৱা আছে নে নাই মই সিদিনা আজিৰ পৰা 3-4 দিনৰ আগত ডুমডুমা SDC যিটো কাৰেণ্টৰ SDC অফিচ তাতে ঘেৰাও কৰিছো তাততো স্মাৰ্ট মিটাৰ নাই কুৱেশ্যন কৰিছো আপোনালোকৰ মিডিয়াৰ কেমেৰাবিলাক সাক্ষী আছে আপোনালোকে চাব এবাৰ ইয়াতে স্মাৰ্ট মিটাৰ লগাইছে না তেওঁলোকে কিন্তু স্মাৰ্ট মিটাৰ নলগাকৈ কাৰবাৰবিলাক কৰি আছে আৰু আমাৰ এই গয়া মানুহখিনিক আমাৰ এই চহৰৰ খাটি খোৱা মানুহখিনিক আমাৰ এই বিভিন্ন ঠাই চহা মানুহখিনিক কেনেধৰণে হেক কৰিব পাৰি স্মাৰ্ট মিটাৰ নামত এই ধৰণৰ কাৰবাৰবোৰ তেওঁলোক উঠি পৰি লাগিছে এই কাৰবাৰটো ৰাইজে বেয়া পাইছে আৰু এই ৰাইজে বেয়া পোৱা কাৰবাৰটো যদি চৰকাৰে কৰিবলৈ হয় নহয় তেওঁলোকক কিন্তু আহিব লগা সময়ত শিক্ষা দিব এই কথা বতৰাবিলাক আমাক ক'বলৈকে দিছে আমি স্পষ্টভাৱে কৈছো কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তি ফালৰ পৰা যে আপোনালোকৰ সময় থাকোঁতে উদঙনি লওক অহাকালিলৈকে তিনিচুকীয়া তেওঁলোকৰ মহাপ্ৰবন্ধক থাকে নহয় তাত ঘেৰাও হ'ব আৰু এই একেখিনি কথা বতৰা আমি লৈ গৈছো আৰু গাঁৱে গাঁৱে আমি কেৱল আমাৰ ছাত্ৰ মুক্তি কৃষক মুক্তি কমৰেডসকলক লৈ আমি আন্দোলন কৰিবলৈ অহা নাই ইয়াত গাঁৱৰ জাগি উঠিছে মানুহখিনি আৰু সেই মানুহখিনিক লৈ ইয়াতে আহিছো आथिखालाव जों दाबो एलायन्सआवनो दं गभर्नमेन्टआ एखेलेगैनो दं नङा होमबा 5 बोसोर जोंना कमप्लिट जागोन नङा होमबा दा फैबाय थानाय नेक्स्ट BTC इलेक्शननि थाखाय प्रिपारेसना आलदा आलदा सोलिनानै दं BJPआबो खालामगोन जोंबो खालामगासिनो दं नङा होमबा बेथ' खुनु गोनो गोथो जानांगौ बाथ्रा गैया BJPआबो खालामगोन UPPLआबो खालामगोन आरो जों मोननैबो हानजा रायजोनि गेजेराव थांगोन रायजोनि गेजेराव थांना रायजोआ जुदि बुङो UPPLआ हारसिं सरकार दा UPPLआ दागोन अब्ला रायजोआ खुनु गोनो गोथो गैया बे रायजो राजाफोरनि खोथा जागोन रिजाल्टआ मा होनो बिनि सायावसो निर्भर जागोन दा रिजाल्टआ ओंखायनो बुंदों मा रायजो राजाफोरनि सायाव गासिबो निर्भर रायजोफ्रा जुदि बुङो UPPLनो जों सरकार दानो होगोन UPPLनो अनजिमा जुदि बुरजा होयो UPPLआ दागोन बहाय गोनो गोथो बा गाज्रि मोनलायनांगौ जेबो गैया ओंखायनो जों बुंदों मा दिनैनि तारिखाव जोंहा UPPL आरो BJPजों नांलायनायनिबो बाथ्रा गैया सरकारा मोजां सोलिगासिनो दङ प्रमद बर' बिथांनि दैदेननायाव बहाय BJPनिबो EM दं UPPLनिबो EM दं रायजोनिजों खामानि मावगासिनो दङ खिन्थु राजनितिक भाबै हानजा हिसाबै बयबो राजनितिक हानजाया गाव हारसिं सरकार दानो लुबैनाया थाखागोन बेथ' नियम खाबि ओंखायनो हयथ' BJPआबो होनदों जों हारसिं दागोन जोंबो होनदों जोंबो हारसिं दागोन BPआबो होनदों हारसिं दागोन खिन्थु आल्टिमेटलि बिनि गोहोआ सोरनाव बिनि गोहोआथ' आइएफआ रायजो राजाफ्रासो नङा होमबा जाय भट होगोन बिसोरसो दा गतिके जोंहा मोनसे बिसास दं UPPLआ जे फैबाय थानाय 25आव रायजो राजाफोर जोंखौ अनगोन ओंखायनो बे बिसासखौ लानानै जों बुंदों मा UPPLआ जों आरोबाव सरकार खालामगोन बेनि सायाव दायो लांदां जागासिनो दङ मोनसे सोलायनायनि डिसिसन दङ नामा बेथ' सोखागोनानो खारन बोसोरसे एसे बारा दंबावो EMखौथ' बिदि लांदां दोनजाया बिनि प्रक्रिया हयथ' जोंना मानगोनां CM प्रमद बर' बिथाङा खालामगोन बिथांनि सायाव गासिबो जोंनि सायाव EM गोदान होनाय सोसननाय दाननाय बे गासिबो माने चिफनि सायाव निर्भर खालामो बिथाङा जि खालामो बेनि जागोन